মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চাবলৈ লৈছোঁ অষ্টম শ্ৰেণীৰ গণিতৰ 2 নম্বৰ অধ্যায়ৰ অনুশীলনী 2.2ৰ আন কিছুমান অংক। ইয়াতে আমি 5 নম্বৰ অংকটো চাম। 5 নম্বৰ অংকটোত কি কৈছে চোৱা, দুটা অংক বিশিষ্ট সংখ্যা এটাৰ একৰ স্থানৰ অংকটো 5। সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হ'লে সংখ্যাটো নিৰ্ণয় কৰা। একক স্থানৰ অংকটো দিছে 5, আমি ইয়াতে দশকৰ স্থানৰ অংকটো আমি ধৰি ল'ব লাগিব। সেইধৰণে আমি কৰি ল'ম অংকটো। চোৱা, নম্বৰ ধৰা হ'ল দশকৰ স্থানৰ অংকটো x আৰু এককৰটো দিয়াই আছে, একৰ স্থানৰ অংকটো 5। এতেকে সংখ্যাটো কি হ'ব, সংখ্যাটো যেতিয়া একক আৰু দশক দুটা অংকটো দিয়া থাকে, আমি কেনেকৈ পাওঁ সেইটো, যে দশকৰ লগত 10 পূৰণ যোগ এককৰ লগত 1 পূৰণ, অৰ্থাৎ এককৰ লগত 1 পূৰণ দিলে 5 থাকি যাব। সংখ্যাটো হ'ব 10x + 5। প্ৰশ্নত কি কৈছে, সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হ'লে এই সংখ্যাটো আমাৰ এই অংক দুটাৰ যোগফলৰ 5 গুণ হ'ব। অৰ্থাৎ প্ৰশ্নমতে সংখ্যাটো আছিল এইটো 10x + 5, অংক দুটাৰ যোগফলৰ 5 গুণ, অৰ্থাৎ অংক দুটাৰ যোগফল ইয়াৰে 5 গুণ হ'ব। এতিয়া আমি এইখিনি যদি সমাধান কৰোঁ, 10x + 5, 5 × x, 5x, 5 × 5, 25, 10x, 5xটো যদি ইপিনে লৈ আনো, -5x, 25, 5টো ইফালে গ'লে মাইনাছ হৈ যাব। তাৰপিছত 10x - 5x, 5x হ'ল 25 - 5, 20, xৰ মান হৈ যাব 20/5, অৰ্থাৎ 4। ইয়াৰ পৰা আমি সংখ্যা দুটা পাম। এতেকে দশকৰ স্থানৰ অংকটো আমি x ধৰিছিলোঁ, আগতে আমি দশকৰ স্থানৰ অংকটো x ধৰিছিলোঁ, গতিকে আমি xৰ মান পালোঁ 4। এতেকে দশকৰ স্থানৰ অংকটো হ'ব 4। এতিয়া আমি সংখ্যাটো পাম, এতেকে সংখ্যাটো হ'ব কি, 10x + 5 আছিল আমাৰ সংখ্যাটো, গতিকে 10 × x মানে পালোঁ 4 + 5, অৰ্থাৎ 10 × 4 = 40, 5, অৰ্থাৎ 45 পালোঁ আমি সংখ্যাটো। তাৰপিছত আন এটা অংক লৈছোঁ, চোৱা 6 নম্বৰ অংক। এটা বিষমবাহু ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 চেণ্টিমিটাৰ বেছি, দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ 5 চেণ্টিমিটাৰ কম। ত্ৰিভুজৰ পৰিসীমা যদি 29 চেণ্টিমিটাৰ হয়, তেনে তিনিওডাল বাহুৰ জোখ উলিওৱা। এতিয়া আমি বাহুকেইডাল ল'ম, আৰু ত্ৰিভুজৰ পৰিসীমা আছিল কি, যে তিনিওডাল বাহুৰ যোগফলেই হ'ল ত্ৰিভুজৰ পৰিসীমা। এতিয়া আমি বাহুকেইডাল ল'ম। এইটো আছিল 6 নম্বৰ অংক। প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 চেণ্টিমিটাৰ বেছি। ধৰা হ'ল, আমি যিহেতু তৃতীয় বাহুৰ জোখত দিছে, আমি ধৰিম তৃতীয় বাহুৰ জোখ x। তাৰপিছতে কৈছিল প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 চেণ্টিমিটাৰ বেছি। এতেকে প্ৰথম বাহুৰ জোখ হ'ব তৃতীয় বাহুৰ জোখতকৈ 2 চেণ্টিমিটাৰ বেছি। আনহাতে আৰু তাৰপিছতে কৈছিল দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ 5 চেণ্টিমিটাৰ কম। দ্বিতীয় বাহুৰ জোখ হ'ব তৃতীয় বাহুৰ দুগুণতকৈ 5 চেণ্টিমিটাৰ কম। এতিয়া এইকেইটা আমি পালোঁ ত্ৰিভুজৰ বাহুকেইডালৰ জোখ। এতিয়া আমি প্ৰশ্নমতে আমাক পৰিসীমা দিয়া আছে, প্ৰশ্নমতে যদি আমি এইকেইটাৰ জোখ লওঁ, x পৰিসীমা মানে কি, গোটেইকেইডাল বাহুৰ যোগফল +2x - 5। এইকেইডাল আমি যোগ কৰিলে কিমান পাম বুলি কৈছে, ত্ৰিভুজটোৰ পৰিসীমা 29 পাব লাগিব, 29। ইয়াৰ পৰা আমি xৰ মানটো উলিয়াম,
x plus 2 plus 2x minus 5 সমান 29 x আমাৰ 4x 2 minus 5 minus 3 29 4x minus 3 to ইফালে গ'লে 29 plus 3 অৰ্থাৎ 4x মানে হ'ব 32 ইয়াৰ পৰা x মানে 32/4 অৰ্থাৎ 8 x ৰ মানটো পালোঁ আমি 8 এতিয়া এই 8টো আমাৰ বাহুৰ যোগ কেইটা ওলাব তৃতীয় বাহুৰ যোগ মই এইপিনে দিছোঁ তৃতীয় বাহুৰ যোগ এটাকে তৃতীয় বাহুৰ যোগ আমাৰ x আছিল এইটো পালোঁ 8 সেন্টিমিটাৰ তাৰপিছত আমাৰ আছিল প্ৰথম আৰু দ্বিতীয় প্ৰথম বাহুৰ যোগ আছিল x plus 2 অৰ্থাৎ 8 plus 2 সমান 10 cm তাৰপিছত আছিল দ্বিতীয় বাহুৰ যোগ আছিল 2x minus 5 আমাৰ এইটো হ'ব 2 into 8 minus 5 আনকেগুণ 16 5 গ'লে 11 এটাকে আমি বাহু কেইডাল পালোঁ এডাল 8 সেন্টিমিটাৰ এডাল 10 সেন্টিমিটাৰ এডাল 11 সেন্টিমিটাৰ আমি এইকেইডাল বাহুৰ যোগ পাই গ'লোঁ এতিয়া আমি আন এটা অংকলৈ আগবাঢ়িছোঁ 7 নম্বৰ অংকটো চাওঁ এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান সংখ্যাটো উলিয়াও এটা সংখ্যাৰ 6 গুণ বুলি কৈছে আমি এইটো লৈছোঁ 7 নম্বৰ অংক অনুশীলনী 2.2 ৰে এক্সাৰসাইজ 2.2 7 নম্বৰ ধৰা হ'ল সংখ্যাটো x প্ৰশ্নমতে আমাক কৈছে এটা সংখ্যাৰ 6 গুণ অৰ্থাৎ x ৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান বুলি কৈছে এইখিনি সমাধান কৰিলে আমাৰ x ৰ মান ওলাব x ৰ মান ওলালে আমি সংখ্যাটো পাই যাম 6x এইখিনি 3 into x 3x 3 into 12 36 3x এইপিনে আহিলে 6x minus 3x হ'ব এইটো 36 6x ৰ পৰা 3x বিয়োগ দিলে আমাৰ 3x পাম তাৰপিছত 36 x ৰ মানটো পাম কিমান 36/3 হৰণ দিলে আমি পাম 12 এটাকে আমি সংখ্যাটো পালোঁ সংখ্যাটো 12 হ'ল আজিলৈ এইখিনি দিছোঁ পিছত আমি আৰু বাকি অংকবিলাক কৰিম ধন্যবাদ